ছাত্ৰ-ছাত্ৰীসকল, এতিয়া তোমালোকক জিকিৰৰ মূল ভাৱৰ বিষয়ে ক'বলৈ ওলাইছোঁ। জিকিৰৰ মূল ভাৱ লিখিবলৈ হ'লে আমি এনেদৰে লিখিব লাগিব বুলি তোমালোকক আভাস দিছোঁ। তোমালোকে ইয়াৰ ভিতৰতে নিজেও নিজৰ সৃষ্টি লগাবলৈ চেষ্টা কৰিবা। জিকিৰৰ মূল ভাৱ এনেদৰে: আল্লাহ হৈছে দয়াৰ সাগৰ। আমি একান্ত মনেৰে আল্লাহক চিন্তা কৰিলে, আল্লাহৰ চৰণত নিজকে সমৰ্পণ কৰিলে সংসাৰ সাগৰ পাৰ হ'ব পাৰিম। প্ৰত্যেক জীৱৰ অন্তৰত আল্লাহ বিৰাজমান, কিন্তু আমি তেওঁক চিনি নাপালে এই বিশ্বব্ৰহ্মাণ্ডত চলাথ কৰিলেও তেওঁক বিচাৰি নাপাওঁ। যিজন প্ৰকৃত আৰু সৎ মুছলমান, তেওঁৰ অন্তৰতে আল্লাই বাস কৰে। তেওঁ আল্লাহক বিচাৰি হাবাথুৰি খাব নালাগে, কিন্তু জীৱনকালত যি এবাৰো আল্লাই নিৰ্দেশ কৰা পথত খোজ দিয়া নাই, এটাৰ পিছত এটা পাপ কৰ্ম কৰি গৈছে, তেওঁ শেষত মুক্তি লাভৰ বাবে মক্কালৈ গৈ আল্লাহৰ নাম ল'লেও মুক্তি নাপায়। সংসাৰৰ মায়া মোহৰ পৰা মুক্ত হ'ব নোৱাৰিলে আল্লাহ প্ৰকৃত অন্তৰেৰে বিচাৰিব নোৱাৰে। সংসাৰৰ মায়াই তেওঁলোকক মুক্তিৰ পথত বাধাহে দিয়ে, ফলত জীৱই সুখৰ পৰিৱৰ্তে দুখহে পাব লগা হয়। মানৱ জীৱন ক্ষণভংগুৰ, এই আছে এই নাই, কচুপাতৰ পানীৰ দৰে, কিন্তু আত্মা অবিনশ্বৰ। কেৱল দেহটোৰহে মৃত্যু হয়। আত্মাই দেহ ত্যাগ কৰাৰ পিছত মূল্যহীন দেহটোৰ আলৈ আথানি হয়, আৰু আত্মাই দেহটোৰ সেই অৱস্থা দূৰৰ পৰা প্ৰত্যক্ষ কৰে। এয়াই হৈছে জিকিৰটোৰ মূল ভাৱ। ধন্যবাদ।